তো নমস্কাৰ সকলোকে অনাৰৰ এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি মোৰ বাবে এটি বিশেষ দিন, কাৰণ মই আজি মাংস খাম। গাহৰি ন গাহৰি মই যে ব্ৰইলাৰ নহ'বই মই নাখায় তাৰমানে মাতিছে তাৰমানে দেই ডাঙৰ মানুহ তো ইনভাইটেশ্যনটোতো ৰক্ষা কৰিব লাগিব ন, সেইকাৰণে ওলাইছোঁ আৰু দেই বলক। ৰৈ আছোঁ মই উৰি উৰি যায় মন উৰি উৰি যায় উৰি উৰি যায় তোমালে উৰি উৰি যায়। আগফালে ছোৱালী আমাৰ বাবুটো বিৰাট লাজ কৰি আকৌ এয়া কেমেৰাটো মই হাতত ধৰিছোঁ, ট্ৰাই কৰি চাইছোঁ মই নিজকে ইয়াৰ সমান হ'বলৈ। কৈ দিয়া কিবা এটা। কিনো ক'ম, আমাৰ লগত আপোনালোকো বলক মাংস খাব আজি বলক চানডে ন দেওবাৰ যে খাই যাম আৰু। মোৰ গান দি মনত পৰিছে, গাই দিছোঁ দেই। ঐ যাম 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 আমি তালাপলে যাম, কল্যাণৰ ঘৰত সোমাই গাহৰি মাংস খাম। জানো ন গাবলৈ অলপমান মই যে কৈছোঁ নহয় 4 কোৱাত এনেকুৱা বহুত তাৰমানে দেই। ৰূপাই কি বুলি কয় এইটো ৰেল ষ্টেচনত ফালে আৰু এইফালে গাড়ীটো গৈ আছে অলপ চলপ। কেমেৰাটো বেয়া হৈছে অকণমান। অলপ কিনি ৰখা খাই তো মানে এডজাষ্ট কৰিবা দেই তোমালোকে। তো এইফালে এটা ৰাস্তা আছে, এফালে এটা ৰাস্তা আছে, মাজত আমি গৈ আছোঁ ন। তো সেয়াই কথাটো দেই। মোৰ দিলে আছে ন এই দিয়া নাই পোৱাগৈ নাই এতিয়ালৈকে, পামগৈ এতিয়া দেই। তাৰপিছত আমাৰ লগত আহি আছে ঢেৰ কিবি এখন বিৰাট ধুনীয়া ছোৱালী আমাৰ কলেজৰ যে মানে কি ক'ম আৰু বিউটিফুল গাৰ্ল বুলি কয় সিহঁতক দেই, সেইটোৱে আৰু। दिस इज द गाँव का परिवेश। तो हम लोग यहाँ से जा रहे हैं देई। কোনফালে যায় মই নাজানো বাৰু, ইহঁতৰ লগতে আহিছোঁ। জলাই আহিছিলোঁ পাই গ'লোহি বাৰু। এইটো দেখিছে এইটো 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 কি বুলি কয় এইটো বাগেট এখন ন, এইটো আটলছ নহয় জানো? মোৰ যে নহ'ব, এইটো কিমান বেয়া দেই। ভাল নালাগে মানে খাই পেলাই যে মোৰ মুঠে ভাল নালাগে এইটো খাই পেলাই। তো তোৰ ভাল লাগে নাই কবিচোন। अकेले अकेले मजे नहीं लेने दूंगा, मुझे भी चाहिए। মোৰ যে আজি মনটো বহুত বেয়া জানো, তহঁতক কৈছোঁ আৰু দেই উপায় নাই। চাক মই ভাবিছিলোঁ আমন্ত্ৰিত অতিথি বুলি দেই, তাৰপিছত কি জান নাহিলোঁ নহয়। এতিয়া একদম মানে মনটো বিৰাট ভাল লাগিছিলে মোৰ জানো, কাৰণ কি ক'ম আৰু এতিয়া আমুক তামুক হ'ব বুলি মোক পাত্তা দিব বুলি। তাৰপিছত কেছটো এনেকুৱা হৈ গ'ল যে আহিলে আহি মানে গোটেইখন কথা পাতি আছে। ল'ৰা যিকেইটা আছিলে কি ছোৱালীৰ কথা পাতি আছে, মই পাত্তা নাপাওঁ। বহুত বেয়া লাগিছে মোৰ আজি, মনটো বহুত বেয়া হয়। বুজি পাইছোঁ দুখ আছে। দিছ ইজ দা ভাত দেই আৰু এইটো বাকীটো আৰু গোটেইকেইটা একেলগে নহয় নহয় বাৰু। হয়, এইফালে আমাৰ আণ্টি এজনী, বাইদেউ এজনী না ভণ্টি এজনী না। দাদা আপুনি খাইছে ন? খক খক। এনেকৈ খানা চানা খাই শেষ হ'ল, চবে ওলাই আহিলোঁ দেই। এইটো আমাৰ আছে কল্যাণ, য'ত নেকি নহয় কল্যাণ। তো ইহঁতৰ ঘৰলৈ আহিছিলোঁ, তামান মজা খোৱালে। আকৌ বাই আহিবলৈ মন গ'ল বুজিছা। তো এড্ৰেছটো বাৰু দি নিদিওঁ, ক'ব নোৱাৰি ন তোমালোকে যদি আহা। তো যি কি নহওক এইটো আছিলে তেওঁলোকৰ নামঘৰ নেকি থাকে। তাৰপিছত এইজনীৰ নাম হৈছে জিমি দেই, হয় নাই জিমি হয় নাই? এই আগত গৈছে কোনোবাই
হে হে আপুনি নাই ওলাব এতিয়া ওলাইছে তই ইমান কেইটাই গৈছিলো আৰু এজন আছিলে সেইজন আগত গ'লগে এয়া আৰু অলপ আছে দেই মই সেই বাগানত যাম অকণমান সেই কাম এটা আছে তাৰপিছত যেন তেনে পালোহি দেই বাগানবিলাকতে গধূলি হৈছে বুজিছ থম কি কৰিবি আৰু একচুৱেলি কি জানে মানে কথা এটা ক'বলগীয়া আছিলে তো সেইটো কাৰণে আহিলোঁ গাঁওবিলাকতে আৰু সেই মই য'ত গৈছিলোঁ ন তাৰ ওচৰতে যে হেৰি সদৌখন কি মন ছাত্ৰ সন্থাই হেৰি পাতিছিলে কি অধিৱেশন পাতিছিলে দ্বিভাষিক অধিৱেশন সেইখন নোচোৱাকৈ আহিছোঁ দেই বুজিছা একদম মানে কথাটো বহুত ডাঙৰ মানে তো বাকে শুনিবি দেই আৰু এক নম্বৰ কথা কি জানে নাই মই যে মানুহটো যে বিৰাট খোলা মানুহ দেই আৰু মিছা কথা যে মই কোনো নকওঁ মানে তাৰপিছত শুনিবি কথাটো বাৰুকৈ আৰু যে কথাটো ন একদম বিৰাট গোপনীয় মানে তাক ক'ব নোৱাৰোঁ তো সেইখনৰ পৰাই অলপমান এনেকুৱা জেগাত আহিবলগীয়া হ'ল আৰু এতিয়া কোনো নাই নহয় মই অকলে আছোঁ বোলে কথা গোটেই ডাঙৰ বাগান চিটাত তাৰপিছত কৈছোঁ বাৰু মোৰ ৰুমৰ ওচৰত যে মানে পোৱালি এটা আছে পোৱালি মানে ধৰ ভাইটি আৰু ধৰ মোৰ দুজনীমান মানে তলত পঢ়ে তাৰপিছত মানে কি হ'ল এদিন মই কাপোৰ ধুই আছিলোঁ দেই কাপোৰ ধুই আছিলোঁ তাৰপিছত সেইটো সময়তে ফোন আহিল নাই মোৰ এটা এই লগৰ এটা ফোন মাৰিছে মোৰ ভাগৰ তাৰপিছত মই সেই পোৱালিটোক চিঞৰি পিনি ক'লোঁ আৰু ঐ পোৱালি শুনচোন বোলো এতিয়া ঐ বুলি দাদা বুলি কৈছে আৰু তাৰপিছত মানে কৈছোঁ আৰু ফোনটো যাচোন উঠাগে বুলি কৈছোঁ তাৰমানে তাৰপিছত মই নাজানো নহয় মই যিটো ৰিংটন দি থৈছোঁ ন সেইটো তাৰ মানে ফেভৰেট গান তাৰপিছত সি গ'ল ৰিচিভ কৰিবলৈ মই তাৰপিছত মই কৈছোঁ কি মই তোৰ পাছে পাছে গৈ আছোঁ বুলিছোঁ মই তেতিয়া মানে কি হ'ল চাবোন লাগি আছে ন হাতখন ধুই পেলাই মই তাৰ পাছে পাছে গৈছোঁ আৰু ধৰ সি সোনকালে ফোনটো গৈ পেলাই ৰিচিভ কৰগৈ দে বোলো গৈছে তাৰপিছত মানে দেখিছোন ফোনটো ৰিচিভ কৰি পেলাই মানে নাচি আছে গৈ পেলাই ফেভৰেট গান যে সি দেখিছে কেনেকৈ কৈছে ন মানে হেৰি এই বিহু চং এটা দি থৈছিলোঁ হেৰি কি তাৰপিছত সেই অকণমান খং দিছে মোৰ ভাগৰ দেই কি কৰিবা এতিয়া উপায়তো নাই একোতো কৰিব নোৱাৰোঁগৈ তাক তাৰপিছত খঙতে কৈছোঁ আৰু কোনে ফোন মাৰিছে বুলি কৈছোঁ তাৰমানে সি কৈছে কি জন্তু বৰা ভাবিছে জন্তু বৰা তাৰপিছত গৈ পেলাই চাইছোঁগৈ সেই জেগা নহয় জানটো বৰা ইংলিছ নাজানো তাৰমানে সেইটোৱে মই নাজানো নহয় ইংলিছ নাজানে বুলি পোৱালিটো নতুনকৈ আহিছে তাৰমানে মই সেই ৰুমৰ ওচৰলৈ JANT ধুনীয়াকৈ লিখি থোৱা আছে জানটো বুলি সি পঢ়িছে আকৌ জন্তু বৰা হানো মানুহটো প্ৰাণী বনাইছে তাৰমানে আজিকালি দিনত থাকে দেই তেনেকুৱা মানুহটো কমেডি কম বুলি কৈছে নাই কিয়ে নাই মই নাজানো বাৰু খালি মোক খঙত সুধিছোঁ ন কিন্তু ভালকৈ ক'ব লাগে বোলে জন্তু বৰা তো কথাটো সেনেকুৱা দেই মোৰ মানে কি হ'ল সেই কথাটো যে মনত পূৰা লাগি আছিলে মানে তো সেইকাৰণৰ পৰাই অলপ তোমালোকক ক'লোঁ শ্বেয়াৰ এটা কৰি দিলোঁ তাৰপিছত আৰু একচুৱেলি এইটো কি ভ্লগ নিচিনাই হ'লগৈ ক'বলৈ গ'লে তেনেকৈ ভিডিঅ' বনাবলৈ মানে বৰকৈ টাইম পোৱা নাই এইকেইদিন মানে বহুত ক্লাছ কৰি আছোঁ তাৰপিছত ছাবস্ক্ৰাইবটো অলপ চলপ কৰি দিবি আৰু মানে যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে মই সিহঁতক কোৱা নাই যিসকলে নাই কৰা সিহঁতক কৈছোঁ একচুৱেলি মোৰ ভিডিঅ'বিলাক চাই মানে চোৱাৰ সেই 50%ই ছাবস্ক্ৰাইব নকৰে তো কৰি দিব আৰু দেই আচ্ছা ছাবস্ক্ৰাইব নকৰে নাই আৰু কমচে কম লাইক এটা কমেণ্ট এটাতো দি দিব পাৰে ন তো সেয়া আৰু দেই আৰু নেক্সট টাইম লগ পাম বাই বাই